নমস্কাৰ বন্ধুসকল, আজি পোৱালিৰ 15 দিন হৈছে। দেখিব পাৰিছে গ্ৰোথটো কি ধুনীয়া হৈ আহিছে। আজি 15 দিনৰ পোৱালি। ঠাণ্ডা পাইছে অলপ, বতৰটো আমাৰ ইয়াত বতৰটো বৰ ঠাণ্ডা কৰি আছে। দিনতো ঠাণ্ডা কৰিছে, ৰাতিও ঠাণ্ডা। তলত আমি লিটাৰটো কেনেকৈ পাৰি দিছোঁ এইটো চাব পাৰে। লিটাৰটো পৰিবৰ কাৰণে এইটো ধানৰ ফলিয়া এইটো, আৰু ইটো চাইডে কাঠৰ গুড়াটো পাৰা হৈছে। আপোনালোকক দেখাম। অলপ গোট খাই দেখিব পাইছে, অলপ পোৱালিখিনি অলপ ডাঠ হৈছে। অলপ ইয়ালৈ অলপ পঠাই দিব লাগিব। দেখিব পাইছে, এইটো চাইডত আমি কাঠৰ গুড়া পাৰিছোঁ। এইপিনে কাঠৰ গুড়া দিলেও ভাল বুলি কয়। ইয়াৰ পৰা এইটো কাঠৰ গুড়া দিছোঁ। কাঠৰ গুড়া বেগত সোমাই আছে, আৰু ইটো চাইডে আছে। দেখিব পাইছে, বান্ধি আছে। এইটো অকণমান ডিষ্টাৰ্ব কৰি থাকিব লাগে। ডিষ্টাৰ্ব কৰিলে দানা পানী ইনটেক কৰে, নহ'লে শুই থাকে খুব বান্ধি। এই দেখিছে, এইবিলাক খাব ধৰিছে এতিয়া গৈ, নহ'লে শুইয়ে থাকে। জেগাত শুৱাৰ আগতে শুইয়ে থাকে। ডিষ্টাৰ্ব কৰিলে মানে সিহঁতে উঠি পানী খায়গৈ, দানা খায়গৈ। এইটো আপোনালোকে পাৰিলে মানে 1 ঘণ্টাৰ মূৰে মূৰে উঠাই থাকিব লাগে পোৱালিবিলাকক। 1 ঘণ্টাৰ মূৰত উঠাই খুৱাই থাকিলে মানে ৰিজাল্টটো ভাল এটা ৰিজাল্ট পোৱা সম্ভাৱনা এটা থাকে। মই এনেকৈ টাইম নাপাওঁ, কেতিয়াবা 2 ঘণ্টা 3 ঘণ্টাতকৈ বেছি হৈ যায়। আপোনালোকে পাৰিলে মানে ঘনাই উঠাই দানা পানীটো খুৱাই থাকক। এতিয়া ঠাণ্ডাৰ দিনত, উইণ্টাৰ ছিজনত বৰ্ডিং মেনেজমেণ্ট কৰাৰ পিছত যিমানে দানা পানী খুৱাব, সিমানে ধুনীয়া এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ব আপোনালোকে।